হাই ফ্ৰেণ্ডছ, কেনে আছে আপোনালোক? তো আজি নতুন এটা ভিডিঅ' লৈ আকৌ আপোনালোকৰ সন্মুখত আহিলোঁ। তো আজিৰ টপিকটো হ'ল আমাৰ যে যিসকল মানুহে ইউটিউব চেনেল খুলিব বুলি ভাবিছে সিহঁতৰ কাৰণে এই ভিডিঅ'টো। যদি আপোনালোকে ইউটিউব চেনেল খুলিবলৈ ইচ্ছুক যে ইউটিউব চেনেল খুলিব, সেই ইউটিউব চেনেল খোলাৰ আগতে এই ভিডিঅ'টো এবাৰ চাই ল'ব। কাৰণ বহুতো মানুহ এনেকুৱা আছে অকল ইউটিউবত মানে ইউটিউবাৰবিলাকৰ লাইফষ্টাইল চায়, ইউটিউবাৰবিলাকৰ লাইফষ্টাইল চাই হেনে ইউটিউবত আহি হেনে মানে এনেকুৱা এটা কণ্টেণ্ট চুজ কৰি লয়, সেই কণ্টেণ্টৰ বিষয়ে তাৰ কোনো নলেজ মানে অৱগতই নাথাকে। তো চুজ কৰি লোৱাৰ পিছত সি মানে তাৰ পৰা তো ইমান ছাকচেছফুল হ'ব নোৱাৰে, তাৰ পৰা গুচি যায়। তো গতিকে যাতে আপোনাৰ লগত এনেকুৱা নহয়, সেইকাৰণে এই ভিডিঅ'টো আজি অত্যন্ত মনোযোগ সহকাৰে চাব। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, প্ৰথমতে এটা কথা ক'বলৈ খুজিছোঁ আপোনালোকক, যদি আপুনি ইউটিউব চেনেল খুলিব বুলি ইচ্ছুক হৈছে তেন্তে প্ৰথম পইণ্টটো আপোনাৰ এইটো চাব যে যদি আপুনি কোনো ইউটিউবাৰ এটাৰ লাইফষ্টাইল তাৰ আৰ্নিংটো দেখি ইউটিউবত আহিবলৈ ইচ্ছুক হৈছে তেন্তে আপুনি ইউটিউবৰ পৰা গুচি যাওক। তেন্তে আপুনি ইউটিউবত মানে ছাকচেছ হ'ব নোৱাৰিব। কাৰণ এটা কথা সদায় মনত ৰাখিব, যদি মানে ছাকচেছফুল মানুহবিলাক, যিবিলাক মানুহ অলৰেডি ছাকচেছ হৈ যায়, সেইবিলাক মানুহক আপুনি কপি কৰে তেন্তে আপুনি কেতিয়াও ছাকচেছ হ'ব নোৱাৰে। আপুনি কেনেকুৱা ধৰণৰ মানুহক আপোনাৰ কপি কৰিব লাগিব? যিসকল মানুহে ছাকচেছ হ'ব নোৱাৰে সেইসকল মানুহৰ লাইফষ্টাইলটো চাব লাগিব যে সিহঁতে মানে কি কাম এনেকুৱা কাম কৰে যাৰ বাবে সি ছাকচেছ হ'ব নোৱাৰে। এইবিলাক পইণ্ট আপোনাৰ অত্যন্ত মনত ৰাখিব লাগিব, তাৰপিছতহে আপুনি ছাকচেছ হ'ব। গতিকে আপুনি যিবিলাক ইউটিউবাৰে অলৰেডি মানে ছাকচেছফুল হৈ গৈছে সিহঁতৰ লাইফষ্টাইল চাই কিনে আপুনি মানে এক্সাইটেড হৈ গ'ল যে ময়ো পাৰিম। একচুৱেলি এনেকুৱা বস্তু নহয় ইউটিউবটো এনেকুৱা বস্তু নহয়। ইউটিউবত যদি আপুনি ছাকচেছ হ'বলৈ হ'লে ইউটিউবৰ লগত আপোনাৰ প্ৰেম কৰিব লাগিব, ইউটিউবক আপোনাক ভাল পাব লাগিব, আপুনি ক্ৰিয়েটৰ হ'ব লাগিব, আপুনি ভিডিঅ' বনাবলৈ ইচ্ছুক হ'ব লাগিব। এনেকুৱা নহয় যে এইটো ফিল্ডত আৰ্নিং নাই, এইটো মানে হিউজ আৰ্নিং আছে এইটো ফিল্ডত, কিন্তু আপোনাৰ ভিডিঅ' বনাবলৈ ইচ্ছুক থাকিব লাগিব। আপুনি চাগে 2-3টামান ভিডিঅ' চালে যে এনেকুৱা এটা কণ্টেণ্ট চুজ কৰিলে আপুনি সেই মানে টপিকৰ ওপৰত ভিডিঅ' বনালে, তাৰপিছত 2-3টামান ভিডিঅ' বনোৱাৰ পিছত আপোনাৰ যেতিয়া ভিউ নাহিল, এনেকুৱা মানে গ্ৰ' নহ'ল, কোনো একটা কণ্টেণ্ট চাই মানে ক'ৰবাত এটা ইউটিউবত এটা ভিডিঅ' চাই তাৰপিছত নতুন এটা কণ্টেণ্ট লৈ সেই কণ্টেণ্ট লৈ আপুনি ভিডিঅ' বনাবলৈ চেষ্টা কৰিলে বা ভিডিঅ' বনাইছে অলৰেডি, বনোৱাৰ পিছত মানে 2-3টামান ভিডিঅ' বনাই দিলে, কিন্তু দেখা গ'ল যে তাৰ পৰা কোনো ভিউজ এনেকুৱা গ্ৰ' নহ'ল, কিন্তু আপুনি কি কৰিলে নহ'ব আৰু তাৰ পৰা গুচি যায়। আপুনি ছাকচেছ হ'ব নহ'ব এইটো ঈশ্বৰহে ক'ব পাৰিব। গতিকে আপোনাৰ যিটো কৰিবলগীয়া কাম, চেষ্টাটো আপোনাৰ কৰিবই লাগিব। এট ফাৰ্ষ্ট আপুনি আহিব, ভিডিঅ' বনাব আৰু আপলোড কৰিব। কিছুমান ফৰ্মালিটি আছে ইউটিউবৰ, যেনেকুৱা টাইটেল, ডিছক্ৰিপশ্যন, টাস্ক, এইবিলাকতো আপোনাৰ দিবই লাগিব। আপুনি যদি কোনো এটা এমপ্লয় হয়, কোনো এটা কোম্পানীৰ এমপ্লয় হয়, নাইবা যদি জব কৰিবলৈ ইচ্ছা কৰিছে তেন্তে চৰকাৰী কিছুমান ফৰ্মালিটি থাকে। আপোনাৰ এড্ৰেছ প্ৰুফ, আপোনাৰ বায়'ডাটাখিনি তাত ছাবমিট কৰিব লাগে, তাৰপিছতহে চৰকাৰ মানে সেই জবৰ বাবে আপুনি প্ৰাপ্য হয়নে নাই, আপোনাৰ কোৱালিফিকেশ্যনটো তাত ছাবমিট কৰিব লাগিব, তাৰপিছতহে আপোনাক মানে চিলেক্ট কৰিব, ইণ্টাৰভিউ ল'ব, তাৰপিছত আপুনি চিলেক্ট কৰিব। তো ইউটিউবৰো এনেকুৱা আপুনি যদি ভিডিঅ' দিয়ে তে এই ছেম বস্তুটোৱে আপুনি ফিল আপ কৰিব লাগে, যে টাইটেল লগাব লাগিব, ডিছক্ৰিপশ্যন লগাব লাগিব, টাস্ক লগাব লাগিব, থাম্বনেল লগাব লাগিব। এইবিলাকতো আপোনাৰ ফৰ্মালিটি আছে, এইবিলাকতো আপুনি কৰিব। ইয়াৰ পিছত আপোনাৰ যিটো কৰিবলগীয়া কাম এইটো হ'ল আপোনাৰ মানে ভিডিঅ'টো একদম ধুনীয়া কৰি বনাব লাগিব, অত্যন্ত মনোমোহা, যে ভিডিঅ' চাই কিনে এনেকুৱা লাগে যে মানে ভিডিঅ'ৰ পৰা আৰু চকু ইপিনেও নহয় আপোনাৰ মানুহৰ মাইণ্ডছেটটো কণ্ট্ৰল কৰিবলৈ জানিব লাগে। যদি আপোনাৰ মানুহৰ মাইণ্ডছেটটো কণ্ট্ৰল কৰিব পাৰে তেন্তে আপোনাৰ ভিডিঅ' গ্ৰ' হৈ যাব, আপোনাৰ চেনেল গ্ৰ' হৈ যাব। তো 2 নম্বৰ পইণ্টটো হ'ল যে ইউটিউবত বহুত মানুহ আহে আৰু গুচি যায়, 2-3টামান ভিডিঅ' আপলোড কৰে, তাৰ পৰা গুচি যায়। ইউটিউবটো এনেকুৱা বস্তু নহয় আপুনি আহিলে হৈ যাব। আপুনিতো ইয়াৰ আগতে ফেচবুক অলৰেডি ইউজ কৰিছে, তো যদি ফেচবুক ইউজ কৰিছে তেন্তে আপুনি জানে। তো প্ৰথমতে ফেচবুক ইউজ কৰিবলৈ আপোনাৰ কি কৰিব লাগে, ফেচবুক আইডিটো যিটো মানে আইডি আপুনি যিটো নম্বৰে দি আপুনি ফেচবুকটো বনাব, সেইটো আইডিটো আপোনাৰ ক্ৰিয়েট কৰিব লাগিব। তাৰপিছত যেতিয়া আপোনাৰ প্ৰফাইল সকলোখিনি মানে ইনফৰমেশ্যনখিনি হৈ গ'ল, তাৰপিছত এতিয়া আপোনাৰ ফেচবুকটো অ'পেন হৈ গ'ল, তাৰপিছত আপোনাৰ কাৰণে কি কাম আছে, মানে আপোনাৰ কণ্টেক্সটত যিবিলাক মানে নাম্বাৰ থাকিব, এই নাম্বাৰ থকা মানুহবিলাক যদি ফেচবুক চলাই থাকে তেন্তে সিহঁতৰ প্ৰফাইল আপুনি ফেচবুকত চাব পাৰিব, আৰু তাক লৈ আপোনাৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাব লাগিব। ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাৰ পিছত যদি সি একচেপ্ট কৰে তাৰপিছতহে তাৰ প্ৰফাইলটো আপুনি চাব পাৰিব, আৰু সেই একচেপ্ট কৰা মানুহ এজনৰ প্ৰফাইলত যিবিলাক ফ্ৰেণ্ড থাকিব সকলোগিলা আপুনি
তাতে দেখিব পাৰিব তাৰপিছতে আপোনাৰ ফ্ৰেণ্ড তাৰপিছত আৰু আপুনি ফ্ৰেণ্ড দেখিব আৰু ৰিকুৱেষ্ট পঠাব তাৰপিছত যদি সেয়া আপোনাৰ ভাল লাগে তেওঁ সেই মানুহজনে যদি আপোনাৰ ৰিকুৱেষ্টটো ভাল লাগে তেন্তে একচেপ্ট কৰিব তাৰপিছত আপোনাৰ ফ্ৰেণ্ড হৈ গ'ল ইউটিউবত সেম এনেকুৱাই বস্তু আপুনি ইউটিউবত আহিব ভিডিঅ' এটা ক্ৰিয়েট কৰিব ভিডিঅ' কৰাৰ পিছত আপুনি এনেকুৱা মানে মনোমোহা কৰিব আপোনাৰ কামটো হ'ল ভিডিঅ' ক্ৰিয়েট কৰা আৰু একো কাম নাই ভিডিঅ'টো মনোমোহা কৰা এইটোৱে আপোনাৰ কাম কৰি ইউটিউবৰ যিবিলাক ফৰ্মালিটি আছে ষ্টেপ বাই ষ্টেপ ফিল আপ কৰি দিয়ক দিয়াৰ পিছত আপুনি ভিডিঅ'টো ইউটিউব জগতলৈ এৰি দিয়ক এটাৰ পিছত এটা ভিডিঅ' আপলোড কৰিব কৰাৰ পিছত আপোনাৰ ভিডিঅ'বিলাক ইউটিউবে কি কৰিব এই এটা ভিডিঅ' আন এজন মানুহৰ আগত দাঙি ধৰিব যদি আপোনাৰ ভিডিঅ'ৰ কণ্টেণ্টটো ভাল হয় যদি আপোনাৰ ভিডিঅ'টো মনোমোহা হয় তেন্তে এই ভিডিঅ'বিলাক মানুহে চাব ইউটিউবে যেতিয়া দেখিব যে এই ভিডিঅ'বিলাকৰ ৱাচ টাইম বৃদ্ধি হৈ আছে মানুহে চাই আছে তেন্তে প্ৰত্যেকটো ভিডিঅ'ই মানুহৰ সন্মুখত তুলি ধৰিব ইউটিউবত যেতিয়া আপুনি নতুন এটা চেনেল খুলিব ইউটিউবেতো আৰু গম নাপায় যে আপোনাৰ ভিতৰত কিমান টেলেণ্ট আছে এইটো ইউটিউবে গম নাপায় তো নোপোৱাৰ কাৰণে যে এই ভিডিঅ'বিলাক আগতে আপুনি ইউটিউবত দিব তো ইউটিউবে কি কৰিব এই ভিডিঅ'বিলাক মানুহৰ সন্মুখত দাঙি ধৰাৰ পিছত যদি আপোনাৰ ভিডিঅ'ৰ কণ্টেণ্টটো ভাল লাগে যদি আপোনাৰ ভিডিঅ'ৰ কণ্টেণ্টটো ভাল হয় মানুহে চাব লগা ভিডিঅ' হয় ভিডিঅ' কণ্টেণ্ট হয় তেন্তে প্ৰত্যেকটো ভিডিঅ' মানুহে চাব প্ৰত্যেকটো ভিডিঅ' আপোনাৰ ভাইৰেল হ'ব এনেকুৱা নহয় যে ভাইৰেল নহয় এটা হ'ব দুটা হ'ব নহয় সকলোগিলা হ'ব আৰু যদি কণ্টেণ্টে যদি আপোনাৰ ভাল নহয় তেন্তেতো নহ'ব কিন্তু সকলো সময় এনেকুৱা কণ্টেণ্ট চুজ কৰিব যিবিলাক কণ্টেণ্ট মানুহৰ মনত লগা মানুহে সকলোৱে বুজিবলৈ চেষ্টা কৰে বুজিব চায় কিন্তু মানে ইমান কঠিন টান বস্তু নুবুজে এইবিলাক ইজি ভাষাৰে বুজাই দিব মানুহক তেন্তে আপোনাৰ কণ্টেণ্টটো ক্ৰিয়েট হৈ গ'ল আপুনি চাগে যিমানে চেষ্টা নকৰক নেকি যিমানে ধুনীয়াকৈ আপুনি টাইটেল লগাওক যিমানে ধুনীয়াকৈ থাম্বনেইল লগাওক যিমানে ধুনীয়াকৈ আপুনি ডিছক্ৰিপশ্যন লগাই দিয়ক টাস্ক লগাই দিয়ক যদি আপোনাৰ ভিডিঅ' কণ্টেণ্টটো যদি মনোমোহা নহয় মানুহে চাব লগা ভিডিঅ' নহয় মানুহে যদি নাচায় ভিডিঅ' চাই কিনে ইণ্টাৰেষ্টে নাপায় তেন্তে আপোনাৰ এইটো থাম্বনেইল একো কাম নাই খালি অকল ভিউজ এটা দুটা পাব আৰু গুচি যাব মানুহে নাচাব ভিডিঅ'টো আপোনাৰ ভিডিঅ' চাব লাগিব তাৰপিছতে আপুনি ভাইৰেল হ'ব আপোনাক ব্ৰাণ্ড ভেলু বনাব লাগিব মই সকলো সময়তে এই কথাটো কৈ থাকোঁ চেষ্টা কৰিব লাগিব চেষ্টা অবিহনে একো নহ'ব আপুনি পাৰিব নোৱাৰিব সেইটো পাছৰ কথা আপুনি ইউটিউবত আহক ভিডিঅ'টো বনাওৱাৰ পিছত আপোনাৰ টেলেণ্টটো তাত যিমানখিনি জানে তাত দাঙি ধৰিব আৰু সেই বস্তুখিনি যদি মানে ভাল লগাজনক হয় তেন্তে মানুহে এইবিলাক চাব আৰু আপোনাৰ চেনেলটো গ্ৰ' হৈ যাব গতিকে ইউটিউব চেনেল খোলাৰ আগতে দুটা কথা মনত ৰাখিব প্ৰথমটো হ'ল যে কাৰোবাক চাই কিনে ইউটিউবাৰবিলাকৰ লাইফ ষ্টাইল চাই কিনে ইউটিউবত নাহিব যদি আপোনাৰ ভিডিঅ' বনাবলৈ ভাল লাগে ভিডিঅ' বনাত আপুনি ইচ্ছুক থাকে তেন্তে আপুনি ইউটিউবত আহিব যদি মৰম কৰে তেন্তে আপুনি ভিডিঅ' বনাওক চেনেল খোলক আৰু 2 নম্বৰ কথাটো আপুনি মনত ৰাখিব আৰু কেতিয়াও আপুনি পেচেঞ্চটো নহৰাব কাৰণ ইউটিউবে আপোনাক ভাইৰেল কৰিব আপোনাৰ এইটো টেনশ্যন ল'ব নালাগে ইউটিউবে আপোনাক নিজে ভাইৰেল কৰি দিব আপুনি কেৱল কামহে কৰিব লাগিব আপুনি ইউটিউবত কাম কৰি যাওক ভাইৰেল কৰা দায়িত্বটো ইউটিউবৰ আপুনি ভিডিঅ'বিলাক মনোমোহা কৰক ভাইৰেল হৈ যাব তো এই দুটা কথা চেনেল খোলাৰ আগতে মনত ৰাখিব তো আজিলৈকে ইমানেই বন্ধুসকল তো নেক্সট এটা ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত আকৌ উপস্থিত হ'ম নতুন টিপছবিলাক আপোনালোকক দি থাকিম আপোনালোকে মানে আপোনাৰ যিটো পেচেণ্টটো নাহাৰাব ডিম'টিভেশ্যন কেতিয়াও নহ'ব আপোনালোকে কাম কৰক হৈ যাব একো নহয় ইমান টান বস্তু নহয় এই পৃথিৱীত যিকোনো কামে টান কিন্তু কৰিলে সকলোগিলাই ইজি তো কাম কৰক ছাকচেছ হ'বই তো আজিলৈকে ইমানে বাই টাটা ভালে থাকিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব